জুবিনদাৰ নামত মাত্ৰ এখন ঘৰ নহয়, এয়া হৈছে এখন সপোনৰ গাঁও জুবিন নগৰ। বানপানীৰ ফলত যেতিয়া বহু মানুহে নিজৰ ঘৰ বাৰী আৰু নিজৰ আপোনজনক হেৰুৱাবলগীয়া হৈছে, তেনে সময়ত মিষ্টাৰ বিটু নামৰ এজন ইউটিউবাৰে জুবিনদাৰ নামত কেৱল এখন ঘৰ নহয়, এখন সম্পূৰ্ণ গাঁও নিৰ্মাণ কৰাৰ পদক্ষেপ লৈছে। এখন ঠাই নাম জুবিন নগৰ কৈ থৈ যাম। জুবিন নগৰ যেনেকৈ জুবিন ক্ষেত্ৰলৈ যায়, জুবিন নগৰ হ'ব এখন। যিমান কেইখন ঘৰ বনাম জুবিন নগৰ। আৰু গাঁওখনৰ নাম ৰাখিছে জুবিন নগৰ। এয়া কেৱল ইটা বালিৰে নিৰ্মাণ কৰা এখন গাঁও নহয়, এয়া হৈছে জুবিনদাৰ আদৰ্শ, জুবিনদাৰ সপোন আৰু জুবিনদাৰ মানৱীয়তাৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি। জুবিনদাই আমাক শিকাই থৈ গৈছে মানুহৰ কাষত থিয় হবলৈ আৰু বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ, কাৰণ জুবিনদাৰ বাবে মানুহ সদায় আগত আছিল আৰু আজি তেওঁৰ এই আদৰ্শকে বহু মানুহে আগুৱাই লৈ গৈছে। সেইবাবে হয়তো আজি জুবিনদা আমাৰ মাজত শাৰীৰিকভাৱে নাথাকিলেও তেওঁৰ চিন্তা, তেওঁৰ আদৰ্শ আৰু তেওঁৰ মানৱীয়তা আমাৰ কামৰ মাজত আজিও জীয়াই আছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই গাঁওখনৰ নামৰ সৈতে চিৰদিনৰ বাবে জড়িত হৈ থাকিব আমাৰ জুবিনদাৰ নাম। আজি যিসকল মানুহে এই ঘৰবোৰত নতুনকৈ জীৱন আৰম্ভ কৰিব, তেওঁলোকৰ জীৱনৰ লগত কোনোবা নহয় কোনোবা প্ৰকাৰে জড়িত হৈ থাকিব জুবিনদাৰ স্মৃতি। এয়া হয়তো জুবিনদাক শ্ৰদ্ধা জনোৱাৰ এক অনন্য উপায়। জুবিনদাৰ নামত এখন গাঁও গঢ়ি তুলি মিষ্টাৰ বিটুৱে অকল ঘৰেই নিৰ্মাণ কৰা নাই, বহু মানুহৰ জীৱনলৈ নতুন সপোন আৰু নতুন আশাৰ দুৱাৰ মুকলি কৰিছে। আৰু এনে এটা সুন্দৰ পদক্ষেপৰ বাবে মিষ্টাৰ বিটুক সঁচাকৈ চেলুট। আৰু এনেকৈয়ে প্ৰতিজন মানুহৰ ভাল কামৰ মাজেৰে জুবিনদা সদায় আমাৰ মাজত অমৰ হৈ থাকিব।